4 ঘণ্টা সময় বহিলোঁ, এতিয়ালৈকে 1 টকা এটানো যাত্ৰা হ'ব নাপায়নে বাৰু? হে ভগৱান, কিবা এটা উপায় দিয়া আৰু। আকৌ এইফালে ছোৱালীজনী আছে, ছোৱালীজনীক কেনেকৈ মই সুবিধা দিম বাৰু? কেনেকৈ কিবা এটা দিম বাৰু? হে প্ৰভু, মোৰ ফালে অকণমান চকু মেলি চোৱা আৰু। আকৌ ইফালে তাৰ ওপৰেঞ্চি মাইকীটো আছেই, খেচ 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 কৰি থাকিবলৈ অকল। আৰুনো মাইকীয়ে নকৰিবনো কিয়? তাইওতো মোৰ ভৰসাতেই গোটেই জীৱনটো সঁপি দিছে। চাল্লা, হায়দৰাবাদেই গুচি যাওঁ নি বাৰু? হায়দৰাবাদত গৈ কেইবছৰমান থাকি কেইটামানটো হ'লেও পইচা আহিব। মাইকীক সুধিম ৰহ। আকৌ ছোৱালীজনী এৰি থৈ যাবলৈও মন নাযায় নহয়। তাইতো সৰু হৈ আছে, তাইনো কি বুজি পায় এইবোৰৰ কথা, পইচা পাতিৰ কথা? তাইক